হেল্ল' অসম বাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই নইজ বিট এক্সৰ আনবক্স কৰিম আৰু ইয়াৰ বিষয়ে ক'ম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. এই হেডফোনৰ বিষয়ে কওঁ যদি এই হেডফোনত আপোনালোকে এক্টিভ নইজ কেঞ্চেলেশ্যন পাব 25 dB নইজ কেঞ্চেলেশ্যন হ'ব আৰু লগত ANC সাপোৰ্ট আছে লগত 4টা মাইক লগোৱা আছে আৰু এই হেডফোনৰ ড্ৰাইভাৰৰ কথা কওঁ যদি এই হেডফোনত আপোনালোকে 12mm ড্ৰাইভাৰ লগোৱা আছে লগত ব্লুটুথ 5.3 আছে আৰু লগত ট্ৰান্সপাৰেন্সি মোডো আছে আৰু লগত ইনষ্টা চাৰ্জো আছে আপোনালোকৰ ইয়াৰফোনটো জলদি চাৰ্জ হ'ব আৰু এই ইয়াৰফোনৰ বেটাৰী কথা কওঁ যদি এই ইয়াৰফোনত আপোনালোকে 35 ঘণ্টা টোটেল প্লেবেক পাব আৰু এই ইয়াৰফোনৰ দামৰ কথা কওঁ যদি এই ইয়াৰফোনৰ MRP আছে 5499 টকা আপোনালোকে এমাজনৰ পৰা 2000ৰ ভিতৰত পাই যাব এতিয়া হক খুলি চাও ভিতৰৰ পৰা কি ওলাই আৰু ইয়াৰফোনটো কেনেকুৱা দেখা যায় এই এতিয়া বাকচটো খুলিবলৈ ওলাইছো এয়া চাওক ইয়াৰফোনৰ বাকচটো দেখাত বহুত ধুনীয়া দেখা যায় এয়া চাওক ষ্টাইলও ধুনীয়া দিছে এতিয়া চাওক ভিতৰৰ পৰা আৰু কি ওলাই এয়া নইচৰ ষ্টিকাৰ কেইটামান দিছে আৰু ওৱাৰেণ্টি কাৰ্ড এটা দিছে আৰু ইউজাৰ মেনুৱেল দিছে আৰু চাও কি ওলাই এয়া চাওক এটা চাৰ্জেবল টাইপ সি ডাটা কেবল দিছে আৰু ৰাবাৰ কেইটামান দিছে কাণত লগাবৰ কাৰণে এইকেইটা বস্তুৱে ওলাইছে ইয়াতে ভিডিঅ'খন সামৰিছোঁ আৰু এটা ভিডিঅ'তে ইয়াৰফোনৰ চাৰ্জ কিমান সময় যায় সেইটো কম আৰু ইয়াৰ সাউণ্ড কোৱালিটিটো বিষয়ে কম যদি এই ভিডিঅ'খন ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ